हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ মই পপি হৈকিয়া আজি লৈ আহিছো আপোনালোকৰ ওচৰলৈ ঔষধি গুণযুক্ত বনপাচলি মছনদৰ বাৰু এই বস্তুটো চিনি পায়নে ভিডিঅ'টো বহু সংখ্যক লোকে চিনি পায় আৰু বহু সংখ্যক লোকে চিনি নাপায় হেয়ে ভাবিছো মই আজি খাবলৈ লৈছো যেহেতু আপোনালোককো দেখাও মছনদৰ পেট ঠাণ্ডা কৰে মছনদয়ে আৰু পেট বেয়া হলে মছনদই খাব পাৰে পেটৰ অসুখৰ বাবেও ভাল চাটনি বনাইও আমি খাব পাৰো মছনদই আৰু মই খাম পাতত দি যেহেতু মই পাতত দি খাই ভাল পাওঁ বলক আপোনালোককো দেখাম কেনেদৰে মই আজি মছনদই পাতত দি খাম মছনদই পাতত দি খাবৰ বাবে মই ব্যৱহাৰ কৰিছো 2 খিলামান বঙালী ধনিয়াৰ পাত নহৰু আদা নিমখ আৰু জলকীয়া কলপাতখন কাটি আনি মই অকমান সময় ৰ'দত দি থলো আৰু এয়া অলপ অলপকৈ লেৰিলিলে কলপাতখনত মই মছনদইখিনি দি লৈছো বঙালী ধনিয়াৰ পাতগিটা কুটি দিলো প্ৰয়োজন অনুসৰি নহৰু জলকীয়া আৰু নিমখ লৈ ললো এতিয়া বান্ধি লম কলপাতখনত মই বান্ধি ললো কেৰাহীখন মই পাতি ললো আৰু ইয়াত অকমান তেল দি দিছো যাতে লাগি নধৰে এতিয়া বান্ধি লোৱা মছনদইখিনি ইয়াত দি দিম কিছু সময়ৰ বাবে ঢাক মাৰি দিম 2-4 বাৰ মান লুটি বাগৰ কৰাৰ পাছত সিজিছে আৰু প্ৰায় এইখিনি হৈ গ'ল এতিয়া নমাই লম মছনদইখিনি সিজিলে দেখিছে আপোনালোকে মছনদই সিজি গ'ল এতিয়া নিমখ অকমান কমিছে নিমখ অকমান দি মই ভালদৰে পিটিকি লম ভালদৰে মছনদইখিনি পিটিকা মোৰ হৈ গ'ল আমাৰ স্বাস্থ্যৰ বাবেও ভাল আৰু খাবলৈও ভাল লগা হয় আপোনালোকে এনেদৰে এবাৰ নিশ্চয় বনাই